নমস্কাৰ, গুড মৰ্নিং। গোলাঘাটৰ পৰা আমি প্ৰায় 25 কিলোমিটাৰ আহিছোঁ। আমি গৰম পানী অভয়াৰণ্যত আছোঁ। প্ৰায় 8:30ত গোলাঘাটৰ পৰা ওলাইছোঁ আৰু আজি আমি এতিয়া গৰম পানী হৈ কাৰ্বি আংলঙৰ মাজেৰে গৈ আমি নগাঁওলৈকে যাবলৈ যিটো আমাৰ অল্টাৰনেটিভ ৰুট, এই অল্টাৰনেটিভ ৰুটেৰে আমি আজি আহি আছোঁ। বন্ধুসকল, আহকচোন এই মেপখনৰ জৰিয়তে এবাৰ আমাৰ জাৰ্নিটোক চাই লওঁ। গোলাঘাটৰ পৰা নগাঁওলৈকে ৰোড ট্ৰিপ কৰি আছোঁ আৰু এই ৰোড ট্ৰিপটো ট্ৰেডিশ্যনেল নুমলীগড়, কাজিৰঙা, জখলাবন্ধা ৰুটেৰে কৰাৰ সলনি আমি এই ৰুটটোৰে কৰিবলৈ ওলাইছোঁ। এই ৰুটত আমি গোলাঘাটৰ পৰা ওলাই আহি প্ৰথমে লগ পাইছোঁ 129 নম্বৰ নেশ্যনেল হাইৱে। এই নেশ্যনেল হাইৱেটোৰে আহি আমি পাইছোঁহি নাম্বৰ ৱাইল্ড লাইফ চেংচুৱাৰী। ইয়াতে গৰম পানী আছে। নাম্বৰ ৱাইল্ড লাইফ চেংচুৱাৰীৰ পৰা আমি বৰপথাৰ হৈ আহি দেওপানী দুৰ্গা মন্দিৰ পাইছোঁ। দেওপানী দুৰ্গা মন্দিৰৰ পৰা আকৌ আগুৱাই আহি আমি কাৰ্বি আংলঙৰ সৰিয়হজান পাইছোঁ। চিধা গৈ থাকিলে ডিমাপুৰ পালোহেঁতেন আৰু ডিমাপুৰৰ পৰা এই 29 নম্বৰ নেশ্যনেল হাইৱে পালোহেঁতেন। তাৰ বিপৰীতে আমি সৰিয়হজানৰ পৰা এইটো ডিলাইলৈকে আমি এই ৰাস্তাটো লৈছোঁ। প্ৰায় 25 কিলোমিটাৰৰ ৰাস্তাটো আহি লগ হৈছেহি ডিলাইট নেশ্যনেল হাইৱে 29ৰ সৈতে। এই ৰাস্তাটোৰে আমি আগুৱাই আহি প্ৰথমতে এয়া পাইছোঁ মাঞ্জাৰ পৰা আমি এয়া পাইছোঁ বকলীয়াৰ বাইপাছেৰে আহি আমি হাওৰাঘাট তিনিআলি পাইছোঁ। তাত নেশ্যনেল হাইৱে 29 নম্বৰ আমি এৰি হাওৰাঘাটৰ পিনে আহিছোঁ আৰু হাওৰাঘাট চহৰৰ পৰা আমি এইটো গাঁৱৰ ভিতৰেৰে আহি আমি ডবকাত নেশ্যনেল হাইৱে 27ত উঠিছোঁ। ডবকাৰ পৰা নেশ্যনেল হাইৱে 27ৰ থ্ৰুৰে আমি নগাঁও পাইছোঁহি। গোলাঘাটৰ পৰা নগাঁওলৈকে এই গোটেই জাৰ্নিটো টোটেল ডিষ্টেঞ্চ প্ৰায় 217 কিলোমিটাৰ। এয়া আমি আহি পালোহি ৰঙাজান তিনিআলি। গোলাঘাটৰ পৰা প্ৰায় 8 কিলোমিটাৰ আহিলোঁ। ইয়াত আমি ৰাষ্ট্ৰীয় ঘাইপথ 129 লগ পাইছোঁ। ইয়াৰ পৰা আমি যদি ৰাইট চাইডে যাওঁ তেতিয়াহ'লে আমি নুমলীগড় হৈ বোকাখাট হৈ কাজিৰঙা হৈ নগাঁও যাব পাৰোঁ আৰু আমি যদি লেফ্ট চাইডে যাওঁ এই ৰাস্তাটোৱে ডিমাপুৰৰ পিনে গৈছে আৰু আমি এতিয়া এই ৰাস্তাটোৰে অৰ্থাৎ বাওঁফালে যাম ডিমাপুৰৰ পিনে। কাজিৰঙাৰ ৰাস্তাটো যথেষ্ট বেয়া হৈছে। তাৰ তুলনাত এই যিটো হাইৱে 129 হাইৱে এইটোৰ কণ্ডিশ্যন যথেষ্টখিনি ভাল। এখন হৈছে ফলঙনি চাহ বাগান। এতিয়া আমি এয়া সোমাইছোঁহি নাম্বৰ ৱাইল্ড লাইফ চেংচুৱাৰী। এই জেগাখিনি প্ৰায় 8-10 কিলোমিটাৰ পাৰ হোৱাটোৱে বৰ কষ্টৰ কাৰণ হৈছিল এটা সময়ত। ইয়াৰ লগত লগ হৈছেগৈ কাৰ্বি আংলঙৰ গৰম পানী ৱাইল্ড লাইফ চেংচুৱাৰী, অৰ্থাৎ দুইখন একেলগে আছে। আমি কিছু দূৰ গ'লে আকৌ এটা হট ৱাটাৰ স্প্ৰিং পাম, গৰম পানীৰ উহ পাম। এইবোৰ জেগাত খুব হাতী ওলায়। এয়া আমি পালোঁ কাৰ্বি আংলঙৰ এণ্ট্ৰি গেট আৰু আমাৰ ৰাইট চাইডে আছে এইটো গৰম পানী। এয়া আমি আছোঁ কাৰ্বি আংলঙৰ গৰম পানী ৱাইল্ড লাইফ চেংচুৱাৰীৰ এণ্ট্ৰি পইণ্ট। ইয়াত আমাৰ টিকট ল'বলগীয়া হৈছে 20 টকাৰ। এইটো সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ 129 আৰু তাৰ পৰা সোমাই গৈ এইখন ধুনীয়া মেইনটেইন কৰিছে জেগাখিনি। চাওক দলং এখন আছে, এইটো এটা নদী হয়। এইটো হৈছে গৰম পানীৰ কুণ্ডটো। অলপমান মন কৰক আপোনালোকে, পানীত কেনেকে বুৰবুৰণি উঠি আছে চাওকচোন। দেখিছে ইয়াতে বুৰবুৰণি আহি আছে। এই গৰম পানী যিটো উহ, এই গৰম পানীৰ উহ কিয় আহি আছে আপোনালোকে জানেনে? কাৰণটো হৈছে এই পানীৰ তলত যিমানখিনি শিল আছে ইয়াৰ তলত চূণশিলৰ লেয়াৰ আছে। তলত চূণশিল থকাৰ কাৰণে ইয়াৰ পানীবোৰে এনি টাইম এনেকে বুৰবুৰণি উঠি থাকে আৰু এইবোৰ গৰম পানী হয়। ইয়াতে অলপমান জুলি পেলাই মস্তি কৰি আছোঁ। গতিকে এতিয়া আমি ইয়াতে কিছু সময় কটালোঁ আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই গৈ আছোঁ। 10টা বাজিলে আৰু আমাৰ জাৰ্নি আমি ইয়াৰ পৰা কণ্টিনিউ কৰিম। আৰু গৰম পানী অভয়াৰণ্যত কিছু সময় কটোৱাৰ পিছত এতিয়া আমি আমাৰ অনৱাৰ্ড জাৰ্নি আকৌ আৰম্ভ কৰিছোঁ।
নাম্বৰ হাবি জাষ্ট পাৰ হৈ ওলাই আহিলোঁ প্ৰায় 15 কিলোমিটাৰ মানৰ সেই অৰণ্যৰ মাজেৰে আহিছিলোঁ আৰু ঠাইখিনি হৈছে চিলনীজান ৰাইট সাইডে চিলনীজান চাহ বাগিচা The natural beauty of this place is ultimate. আপোনালোকে যদি natural beauty enjoy কৰিব বিচাৰে এবাৰ এই ৰাস্তাটোৰে আপোনালোকে ট্ৰেভেল কৰক গাড়ী মটৰৰ ভিৰো কম ৰাস্তাটো খুব ভাল well maintained road ইয়াতে অকণমান ৰখি পেলাই বোলো চাহ একাপ খাওঁ সন্মুখত চাহ চুক্তি ধুনীয়াকৈ সজাই থৈছে বটিং হয় ইয়াতে একাপ চাহ খালো আৰু আমি 15 মিনিট ব্ৰেক এটা লৈ আকৌ আগুৱাই আহি আছো এয়া বৰপথাৰ ৰাস্তা কিন্তু কেনেকুৱা ধুনীয়া এই ৰাস্তাটোৰ নেচাৰেল বিউটি অদ্ভুত গোলাঘাটৰ পৰা প্ৰায় 50 কিলোমিটাৰ ডিস্টেন্স আমি আহি এই পাইছোহি দেওপানী এই ৰাস্তাটো দেওপানী মন্দিৰটো বহুত ঐতিহাসিক মন্দিৰ বিখ্যাত মন্দিৰ জাগ্ৰত মন্দিৰ আমি আগতে কেইবাবাৰো আহিছো যেহেতু তাত বহুত ভিৰ হয় আজি আহিলে আৰু বহুত সময় লাগিব ইয়াৰ পৰা আমি দেৱীমাৰ ওচৰত চৰণত সেৱা এটা জনাইছো আমি বোকাজান ডিমাপুৰ পৰ্যন্ত নেযাও কাৰণ তেনেকৈ গ'লে বহুত দূৰ হৈ যায় ডিমাপুৰ পোৱাৰ বা বোকাজান পোৱাৰ কিছু আগতে সৰিয়হজান বুলি পেলাই এখন ঠাই পাম সেই সৰিয়হজানৰ পৰা আমি সোঁফালে ৰাইট সাইডে গুচি যাম আৰু প্ৰায় 25 কিলোমিটাৰ গ'লে আমি ডিমাপুৰৰ পৰা অহা ৰাষ্ট্ৰীয় ঘাইপথ 29 লগ পাম নহলে এই ৰাস্তাটোও গৈ পেলাই সিধা ডিমাপুৰত 29তে উঠিছে কিন্তু আমি সেইটো ৰাস্তালৈকে যোৱাৰ কোনো প্ৰয়োজন নাই বা ডিমাপুৰলৈকে এক্সট্ৰাকে যোৱাৰ প্ৰয়োজন নাই ভিতৰলৈকে যোৱা শৰ্টকাট ৰাস্তাটোৱে আমাক NH 29 উঠাই দিব আৰু প্ৰায় 20-25 কিলোমিটাৰ এটা আমাৰ শৰ্ট হৈ যাব প্লাস কাৰ্বি আংলঙৰ ভিতৰুৱা সেই ঠাইখিনিও আপোনালোকক দেখুৱাব পাৰিম ঠাইখিনিৰ নাম ক'ব নোৱাৰিম কিন্তু সৰিয়হজান পাবলৈ আৰু প্ৰায় 8 কিলোমিটাৰ এটা বাকী আছে আৰু এইখিনি ঠাইত এখন বজাৰ পালোঁ সাপ্তাহিক বজাৰ মোৰ পিছপিনে চাগে গাড়ীৰ স্ক্ৰীণত দেখিছে আৰু ইয়াৰ পৰা আমি কিছুমান থলুৱা বস্তু শাক পাচলিকে ধৰি ফল মূল 20 টকাত ডাঙৰ ডাঙৰ এনেকুৱা পকা অমিতা পাইছোঁ তাৰপিছত ৰবাব টেঙা দুটা ইমান ডাঙৰ ডাঙৰ পকা ৰবাব টেঙা আমি 10 টকাকৈ পাইছোঁ তাৰপিছত বেতগছটো চেলাই তাৰ ভিতৰৰ কোমলীয়া অংশখিনি এটা মুঠা কৰি পেলাই পেকেট হিচাপত বিক্ৰী কৰি আছে 10 টকাকৈ পাইছোঁ এনেকুৱা এটা পেকেট বা এটা বান্ডেল তাৰপিছতে কলডিল বিক্ৰী কৰি আছে দুটা কলডিল আমি 50 টকাত কিনিছোঁ ভোল পাইছোঁ একদম গছত লগা ভোল গছত লগা মানে গছৰ পৰা ছিঙি অনা ফ্ৰেছ ভোল তাৰপিছত আমি ভেন্দি পাইছোঁ একদম গছৰ পৰা ছিঙি অনা ভেন্দি তাৰপিছত ডাংবৰি বা লেচেৰা মাহ আমি পালোঁ তাত মুঠা হিচাপত বিক্ৰী কৰি আছে 20 টকাকৈ এটা মুঠা দামটো ডাঙৰ কথা নহয় দামবোৰটো এনেও বহুত সস্তা আমাৰ নগাঁও বা গুৱাহাটী এনেকুৱা এৰিয়াবোৰত পোৱাতকৈ ইয়াৰ দামবোৰ যথেষ্ট সস্তা কিন্তু এই বস্তু যিখিনি আছে হাইলি মানে পূৰা অৰ্গেনিক বস্তু ইয়াত কোনো এনেকুৱা লগা নাই যে কিবা আপোনাৰ ইয়াত সাৰ ইউজ কৰিছে ৰাসায়নিক সাৰ বা কোনো কৃত্ৰিম কীটনাশক কিবা ব্যৱহাৰ কৰিছে এই যে সন্মুখত আপোনালোকে দেখিছে এনেকুৱা ধৰণৰ তিৰোতাবোৰে বস্তুবোৰ বিকি আছে আমি আকৌ এখন ঠাইত এনেকুৱা ধৰণৰ কিছুমান দোকান পালোঁ আৰু ইয়াতো দুই এপদ বস্তু ল'লোঁ মুঠতে আমি এনেকুৱা ধৰণে বজাৰ কৰি কাৰ্বি আংলঙৰ গলিয়ে গলিয়ে বজাৰ কৰি আমি গৈ আছোঁ আৰু আমি এয়া সৰিয়হজান পাইছোঁ আৰু অকণমান গ'লেই আমি এই ৰাস্তাটো এৰিম এই আগত দেখিছে চাগে আপোনালোকে ইয়াৰ পৰা আমি এই সোঁফালে আমি প্ৰায় 25 কিলোমিটাৰ যাব লাগিব সোঁফালে 25 কিলোমিটাৰ গ'লে আমি পামগৈ দিলাই তিনিআলি এইটো ৰাস্তা
আমি এইটো হৈছে দিলাই ৰাস্তা 26 কিলোমিটাৰ গ'লে আমি দিলাই তিনিআলিত যেটো ৰাস্তা লগ পাম সেই ৰাস্তাটো ডিমাপুৰৰ পৰা একেবাৰে ডিপুৰ মাঞ্জা হৈ বকলিয়া ঘাট হৈ নগাঁৱৰ দবকা যোৱা ৰাস্তা সেইটো হিডিপি গাঁও প্ৰায় 8 কিলোমিটাৰ বাকি আছে আমাৰ আকৌ দিলাইলৈকে পাবলৈ ইয়াতো পকা অমিতা পালো এটা অমিতা ডাঙৰ 15 টকাকে দুটা অমিতা ললো 30 টকা এয়া আমি পাই গলো দিলাই Oriozanor Pora 25 kilometer আহিলো এয়া চাও এটো ৰাষ্ট্ৰীয় ঘাইপথ 29 আমি আগত পালো আমি খোফালে যাব লাগিব বাওফালে গলে আমি কি পাম ডিমাপুৰ পাই যাম এটো আমি পালো NH 29 ডিমাপুৰ দবকা হাইৱে এয়া মাঞ্জাৰ বাইপাস বাওফালে গলে আমি মাঞ্জা হৈ ডিফু যাব পাৰো এতিয়া মাঞ্জাখনো বাইপাস কৰি লৈ গৈছে এই হাইৱেটোৰে এটা পিকনিক স্পট সেইটো হৈছে হিলভেটা পিকনিক স্পট বাওফালে গলে তললৈকে গলে এই স্পটটো পোৱা যায় এটা ওয়াটাৰফল হয় আমি 29 নম্বৰ হাইৱেটো ইয়াতে এৰিম কাৰণ এই ৰাস্তাটো আমি পাইছো হাওৰা ঘাট তিনিআলি আমি লেফট সাইডে যাম কাৰ্বি আংলঙৰ হাওৰা ঘাটৰ পিনে 29ৰ কনষ্ট্ৰাকচন ওয়ার্ক চলি আছে এইখিনি জায়গায় Continue for 15 kilometers. এটো রাস্তা ভাল কিন্তু হেতু রাস্তা কনস্ট্রাকশন চলি আছে খুবই বেয়া রাস্তা এই কারণে হাওড়া ঘাটৰ মাজেৰে গৈ এই রাস্তাটো আমাক লৈ গৈছে সো হাওড়া ঘাট টাউনতে পোৱাৰ আগে ইয়াত অকমান
লাঞ্চ হিচাপত কিবা অলপমান খাই ল'লোঁ আৰু বিশেষ একো নাই অকণমান ফ্ৰাইড ৰাইচ আৰু লগত চিলি চিকেন লৈ পেলাই খালোঁ ঠিকেই আছিল খানাটো বেয়া হোৱা নাই আৰু আমি এতিয়া 2:45 হৈছে হাওৰাঘাট টাউন হৈ আমি নগাঁৱৰ পিনে গৈ আছোঁ এখন কাৰ্বি আংলঙৰ হাওৰাঘাট এবাৰ অসম সাহিত্য সভাৰ অধিৱেশনো হৈছিলে ইয়াতে হাওৰাঘাট বনাইছিলোঁ নেকি দলংটো বনাই আছে এইটো ঠেক এইটো যমুনা নদী হাওৰাঘাটৰ পৰা ডবকালৈকে আমি গাঁৱৰ মাজে মাজে গুগুলে আনিছে 10 কিলোমিটাৰ এইটো ৰাস্তাৰে যাব লাগিব আৰু ৰাষ্ট্ৰীয় ঘাইপথ 27 ইষ্ট ৱেষ্ট কৰিডৰ আমি লগ পাই যাম ডবকাত এয়া আমি পাই গ'লোঁ নেশ্যনেল হাইৱে 27 On National Highway 27 for 1 kilometer. এতিয়া আমি পাই গ'লোঁ NH 27 আৰু এই ৰাস্তাটোৱে আমাক কঠীয়াতলি হৈ নগাঁও বৰঘাট বাইপাছ আৰু তাৰপিছত নগাঁওলৈকে লৈ যাব ডবকা বাইপাছ আমি পাইছোঁ কঠীয়াতলি ফ্লাইঅভাৰ আমি নগাঁও বাইপাছ পাই গ'লোঁ 27ৰ আৰু মাত্ৰ 1 কিলোমিটাৰ ডিষ্টেঞ্চ এই বাইপাছটোক নগাঁৱৰ বৰঘাট বাইপাছ বুলি কোৱা হয় Continue for 5 kilometers. এয়া আমি সোমাই গ'লোঁ নগাঁও টাউন মৰিকলং হৈ আহি বৰঘাট বাইপাছৰ পৰা মৰিকলং হৈ আহি এইটো চিভিল হস্পিটেল ৰেলৱে গেট বন্ধুসকল ইটছ টাইম টু এণ্ড দিছ ব্লগ যদি আপোনালোকে ব্লগটো চাই ভাল পাইছে মোৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব নেক্সট এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ আগলৈকে আহিম আৰু তেতিয়ালৈকে বাই বাই আৰু আপোনালোক সকলোৱে কুশলে থাকক